গুড মৰ্ণিং গাইজ। এয়া মই ৰাতিপুৱা উঠি মুখে ধোৱা নাই দেখিছে। তাৰপিছত গা পা ধুই আহিলোঁ, একেবাৰে ফ্ৰেছ হৈ ল'লোঁ। আৰু আজি স্পেচিয়েল ডে' হয়, মানে আমাৰ মাজু ভণ্টিৰ আজি জন্মদিন। তো সেইটো কাৰণে মই আৰু সৰু ভণ্টিয়ে মানে আমি দিনতেই ভাবিছিলোঁ মানে মন্দিৰ যাম কামাখ্যা। আৰু সৰু ভণ্টি আৰু মই ওলাই গৈছিলোঁ, তাই বোলে স্কুটি চলাই, তো তাই মানে কিবা আনিবলৈ ওলাই গৈছিলে। দেন তাৰপিছত আকৌ মই আমাৰ মাজু ভণ্টিক দিলোঁ, গিফ্ট দিলোঁ। তাই যি বিচাৰিছিলে তাকে দিলোঁ আৰু দেন তাৰপিছত তাইৰ বেগটো চাই ভালেই পাইছে বুলি ক'লে, কিন্তু মানে কি আৰু কালাৰটো লেতেৰা হ'ব এনেকুৱা আৰু, কিন্তু নাই ঠিকে আছে, তাইক ভাল লাগিছে। দেন আমি ওলালোঁ ৰেডি হৈ কিনে, আৰু এই অংকু দেখিছে আমাৰ ভণ্টিক গিফ্ট দিব আহিছিলে, আৰু আমি গোটেইকেইজনী ওলালোঁ। তাৰপিছত আমি গৈ আছোঁ, ৰাস্তাটো কিমান বেয়া জানি, ট্ৰাফিকে, লগতে ৰাস্তাও ইমান বেয়া। মই পাহৰি গৈছিলোঁ যে আমাৰ ব্ৰিজখন যে বন্ধ কৰিছিলে, তো ইফালেদি যোৱাৰ মাথা মাৰিছিলোঁ। তো তাৰপিছত আমি আহিলোঁ ৰাজগড়েদি, আৰু কামাখ্যা টেম্পলতেই যাম। তো আপোনালোকে চাই থাকিব মই কেনেকৈ যাই আছোঁ। মানে যদি জানে আপোনালোকে ক'ব যে লংকাত গৈছোঁ নেকি। মোৰ মতেতো মই লংকাতে গৈছোঁ বাৰু, কাৰণ মই ইমান ৰাস্তা চিনি নাপাওঁ। তো যেনেকৈ মানে মই ভাবিছিলোঁ তেনেকেই গৈছোঁ। আৰু কিছুমান ক্ষেত্ৰত মানে আমাৰ ৰাস্তাখিনি বহুত ধুনীয়া কৰিছে। এয়া ব্ৰিজখন বনাই আছে দেখিছেনে, একদম বাহিৰৰ নিচিনা ভাল লাগিছে কিন্তু ব্ৰিজখন চাই। তাৰপিছত আমি আহি পালোঁ, আৰু এয়া মা কামাখ্যাৰ যোনটো গেট হয়, আমি তাৰলৈকে আহি পালোঁ। আপোনালোকে চাই যাব দেই। আৰু এইটো ভিডিঅ' মই বহুত লেটকৈ আপলোড কৰিলোঁ, কাৰণ মোৰ টাইম তেনেকৈ নহয় বাৰু, মানে মোৰ আলচি লাগে সেইটোৱে। আৰু যোনে যোনে মা কামাখ্যা মানে যাব বিচাৰি আছে বা যাম বুলি ভাবিছিলে যাব পাৰে, কিন্তু ছানডে আপোনালোকে নাযাব দেই। ছানডে বহুত ভিৰ হয়, বহুত মানে আমিতো ভিতৰত সোমোৱাকৈও যোৱা নাই, তাৰপিছতো মানে ইমান ভিৰ। আৰু মোৰ দ্বাৰাই বহুতে দৰ্শন কৰি ল'ব পাৰিব দূৰৰ পৰাই। আৰু যোনে যোনে গৈ আছে তো ভালেই, যাব, মাৰ আশীৰ্বাদ লৈ আহিব। আৰু গৈয়ে মানে বহুত শান্তি লাগে, মানে মা কামাখ্যাৰ তাতেতো এনেও বহুতেই কয় মায়ে মাতাৰ পিছতহে যাব পাৰি। তো সেই হিচাপত মায়ে যিহেতু আমাক মাতিছে, আমি গ'লোঁ। আৰু ইমান জাম দেখিছেনে, এইবোৰ জাম একদম তলৰ পৰা পূৰা জাম। আমাৰ এটলিষ্ট আমি দুচকীয়া লৈ গৈছোঁ বুলিহে আমি কাটি ওলাব পাৰিছোঁ, কিন্তু আপোনালোকে চাৰিচকীয়া লৈ গ'লে মানে এই জামত ৰখি আহিব লাগিব। আৰু মোৰ বেকগ্ৰাউণ্ড চাউণ্ডবিলাক আপোনালোকে ইগন'ৰ কৰিব হা। তো আমি ফাইনেলি আহি পালোঁ মাৰ ওচৰত এয়া। আৰু এতিয়া আমি অলপ কিবা চাকি ধূপ এনেকৈ লৈ লওঁ, আৰু চাকি ধূপ তেনেকৈ আমি লৈ ল'লোঁ। আৰু সৰু ভণ্টি আমাৰ বদমাছজনী দেখিছেনে, তাই একদম কেমেৰাৰ আগতে আহি গৈছে। তো মাজু ভণ্টি পে'মেণ্ট কৰিলে, তাই যিহেতু তাইৰ বাৰ্থডে, তো তাই জ্বলোৱাৰ মানে এইখিনি পে'মেণ্ট কৰিলে তাই। আৰু এয়া মই সৰু ভণ্টি আমি আগত গৈ আছিলোঁ। দেন মানে আজি ইমান ভিৰ হৈছে ৰাস্তাটো, মানুহ বহুত। আৰু মই আৰু সৰু ভণ্টি দেখিছেনে, তাই কাৰ নিচিনা ক'বচোন, আৰু মোৰ মাজু ভণ্টি কাৰ নিচিনা আপোনালোকে জনাবচোন। দেন তাৰপিছত আমি গেটৰ ভিতৰলৈকে সোমালোঁ। আৰু মোৰ ভিডিঅ'টো আজি অলপ লং হ'ব, একো নাই, আপোনালোকে দৰ্শন কৰিব মাৰ। আৰু যিহেতু ভিতৰলৈকে যোৱা নাই বাৰু, কাৰণ আমাৰ দেৰি হ'ল, দেৰিকৈ ওলালোঁ। আৰু জানোৱে ছানডে আমি এনেও ভিতৰত মানে সোমাব নোৱাৰিম, বহুত দেৰি হৈ যাব। তো তাৰপিছত আমি সেৱা কৰিব গৈ আছিলোঁ। ইয়াতে মানে হাত ভৰি ধুবৰ কাৰণেও আপোনাৰ পানী নোহোৱা হৈ গৈছে, মানে চাফা কৰি আছিলে চাগে। তো তাৰপিছত এয়া লাইন দেখিছেনে, ইমান লাইন। আৰু ইয়াতে হাত ভৰি ধুব আহিলোঁ, আৰু হাত ভৰি কি ধুব, ইয়াতে পানীয়ে নাই। আৰু যি গোন্ধাই আছিলে পানীখিনি, মানে চাফা কৰি আছিলে চাগে সিহঁতে। ইয়াত দেখিছেনে নলা পানী হৈ গৈছে। তাৰপিছত আমি তাতেই মানে বাল্টি এটা দিয়া আছিলে ভৰি হাত ধুবলৈ, তো সেনেকৈ আমি হাত ভৰি ধুলোঁ। আৰু মানুহ দেখিছেনে ইমান, ইয়াতে ধূপ চাকি জ্বলাব আহিছিলোঁ, তাতেও ইমান মানুহ। ইফালে ভণ্টিৰ ফ্ৰেণ্ড এজনীক লগ পালে, তো তাই কথা পাতাত ডিছকাছ চলি আছে। তাৰপিছত আমি ইয়াতে আহিলোঁ, সেৱা কৰিলোঁ, চাকি জ্বলালোঁ। আৰু মানে যিমান মানুহ হৈছে ন, অলপ ভয় লগাই হৈ গৈছে, কিন্তু ভগৱানৰ ওচৰত বাৰু, তাৰ কাৰণে ভগৱানে এইখিনি আমাক
সহায় কৰিছে, এইখিনি আমাক চাইছে যে আমি ভালে ভালে চাকি বন্তিবোৰ জ্বলাব পাৰোঁ। তাৰপিছত মাৰ ওচৰত আমি সেন্দুৰ দিলোঁ, ফুল দিলোঁ, সেনেকৈ আমি সেৱা কৰিলোঁ। দেন এইখিনিয়ে আছিলে আজিৰ বাৰু ভাল লগা দিনখিনি। আৰু মন্দিৰত আপোনালোকৰ কামাখ্যা মন্দিৰত গৈ কোনে কোনে বেছি ভাল পায় ক'বচোন, জনাব। কাৰণ মন্দিৰটো বাৰু চবতে গৈয়ে ভাল লাগে, কিন্তু মোৰ কামাখ্যা মন্দিৰ গৈ বেছি ভাল লাগে। কাৰণ ইয়াতে মানে আমি বহুতখিনি স্পেচ থাকে, মাক মানে ভালকৈ পূজা কৰিব পাৰোঁ। কিন্তু কিছুমান ক্ষেত্ৰত বাৰু নোৱাৰি দিয়কচোন, যেনেকৈ আজি আমি গ'লোঁ ছানডে' ভিৰ হোৱাৰ কাৰণে। তাৰপিছত আমাৰ ভণ্টি একেবাৰতে নাৰিকল ফটাব দেই, এয়া দেখিছেনে, তাই একেবাৰতে ফটাইছে। তাই ভাবিছিলোঁ মই একেবাৰতে ফটাম বুলি। তাৰপিছত গোটেইকেইজনীক আমাৰ তাই নাৰিকল পানী ছিটাই দিলে। দেন তাৰপিছত আমাৰ পূজা দিয়া বাৰু শেষ হ'ল আৰু পূৰা সেন্দুৰ হৈ গৈছিলে। তাৰপিছত আমি তললৈকে গ'লোঁ য'ত গণেশ বাবা থাকে। আৰু মোৰ লগত এটা কাণ্ড হৈ গ'ল নহয়, আপোনালোকে ভিডিঅ'টো ভালকৈ চাই থাকিলে গম পাব বাৰু মোৰ লগত কি কাণ্ড হৈছে। তাৰপিছত মই গণেশ বাবাৰ ওচৰত সেৱা কৰিব গৈছিলোঁ, য'ত আপোনালোকে কইনছ লগায়। আপোনালোকেতো বহুতে গৈছে তাৰলৈকে, আৰু ময়ো এয়া ভিতৰলৈকে গৈ আছোঁ। আৰু মোৰ তাতে মানে কি হৈ গ'ল মই নিজেও গম নাপাওঁ। সেইটো মোক গণেশ বাবাই ভালৰ কাৰণে কৰিলে নে মোৰ কিবা মই কৰিছিলোঁ সেইটো মই নাজানো। আপোনালোকে চাই থাকক, ভালকৈ গম পাব। মই মানে বাবাৰ ওচৰত গৈ আছিলোঁ সেৱা কৰিবলৈ। এই মহিলাজনী যোৱাৰ পিছতে মই যাম বাৰু। তো তেওঁ গুচি গ'ল। তাৰপিছত দেখিছেনে, মই গৈ তলতে সোমাই গ'লোঁ, মানে মোৰ ভৰিটো সোমাই গ'ল। তাৰপিছত মানুহ এজনে উঠাইছে বাৰু মোক। তো মই এনেকৈ আকৌ সেৱা কৰি আহিলোঁ। মই গম নাপাওঁ কিন্তু মোৰ কেনেকুৱা কি হৈছে। আৰু মানে লাজো লাগিছে, বেয়াও লাগিছে যে গণেশ বাবাই মোক কিবা বেয়া পাইছে নেকি, মোৰ তেনেকুৱা ফিল হৈছে। কিন্তু নাজানো, আপোনালোকে জনাবচোন। মনটো বেয়া লাগি গৈছিলে, কাৰণ এনেকৈ আজিলৈকে হোৱা নাই। মই বহুতবাৰ কামাখ্যা মন্দিৰ গৈছোঁ, এনেকৈ মই আজিলৈকে পৰা নাই। তো মই এনেকৈ কিয় ঘপককৈ কি হ'ল মই সেইটো নাজানিলোঁ। তাৰপিছত আমি আকৌ সোনকালে আহিব লাগিব, যিহেতু ভণ্টিৰ অৰ্ডাৰো আছে। তো মই আৰু সৰু ভণ্টি আমি আহিলোঁ, মাজু ভণ্টি অলপ দেৰিকৈ আহিব। তো এয়া আহি পালোঁ। তাৰপিছত আমি ঘৰ আহি পালোঁ। মাজু ভণ্টিৰ কাৰণে কেকো আনিছিলে তাইৰ ফ্ৰেণ্ডে। তাৰপিছত তাইৰ লগৰ দুজনী বেষ্টি, সিহঁতেও আহিলে। আপোনালোকে মোৰ ভিডিঅ'ত আগতে দেখিছে, ৰীমামণি আৰু নিচা। তো ইহঁতকেইজনীও আহিলে তাইক ছাৰপ্ৰাইজ দিবলৈ। আৰু ইহঁতে গান গাই আছে, হেপী বাৰ্থডে বুলি, দেখিছে ইহঁতে গান গাই আছে। তো তাইৰ লগৰ দুটা আগৰ পৰা বহি আছিলে। তো এয়া সিহঁতে কেক লৈ আহিছে, একদম বাহিৰৰ পৰা গান গাই আহিছে। আৰু আপোনালোকেতো দেখিছিলে তাইক বিয়াত বাৰু। তো তাই এই দুটা কেক কাটিব এতিয়া। তাৰপিছত আমি আহিলোঁ এয়া ইভিনিং, আমি 4জনী আহিলোঁ, মই আহিলোঁ। তাৰপিছত আমি ভণ্টি দুজনী আৰু মোৰ ফ্ৰেণ্ড, আমি এনেকৈ আহিলোঁ। আৰু আমি ওচৰতে আহিলোঁ জোৰত তিনিআলিত, মাষ্ট বিৰিয়ানী বুলি কয়। আপোনালোকে কোনে কোনে আহিছে বাৰু কমেণ্ট কৰি জনাবচোন। দেন তাৰপিছত আমি ইয়াতে কি খাম আৰু জানেইচোন, আমি বিৰিয়ানী খালোঁ ইয়াতে। আৰু ইয়াৰে বিৰিয়ানীটো বহুত টেষ্টি হয় দেই, আপোনালোকে আহিলে খালে গম পাব। আৰু কোনোবা যদি গৈছে আপোনালোকে মোক কমেণ্টত জনাব পাৰে। দেন তাৰপিছত আমাৰ বিৰিয়ানী আমি অৰ্ডাৰ কৰিলোঁ। এয়া আমাৰ অৰ্ডাৰ আহি পালে, আৰু এয়া দেখিছেনে আমাৰ অৰ্ডাৰখিনি। তো আজিৰ দিনটো আমাৰ এনেকেই গ'ল। আপোনালোকৰ মোৰ ব্লগটো কেনেকুৱা পালে, ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।